হয় নমস্কাৰ মই বৰ্ণগীয়া ৰুবুলে আজি মই আৰু পলাশ দা আছোঁ পলাশ দা আৰু মই অকণমান ফুৰিবলৈ যাই আছোঁ ক'ত যাম কি কৰিম এইবিলাক একো চিন্তাধাৰা নাই জাষ্ট ওলাইছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আমি ক'ত যাওঁ কি কৰোঁ আজি দিনটো প্লেন নাই আমাৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধু বৰষুণে মোক ধুই থৈ গ'ল এজাক সুবাসে মোক চুই থৈ গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 কৰি গ'ল কোমল কোমল তোমাৰ ওঠৰ পৰশে সজল সজল তোমাৰ চকুৰ মৰমে পাগল 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 হয় বন্ধুসকল মই আৰু লগত পলাশ দা আছে পলাশ দা আমি মানে এনেকুৱা কথা এটা ভাবিছোঁ আমি ৰাস্তাৰে গৈ আছোঁ যে ইমান কৰ্মব্যস্ততাৰ মাজত আমি মানে কোনো টেনশ্যন নোহোৱাকৈ অকণমান টাইমৰ কাৰণে ওলাই আহিছোঁ পলাশ দা আৰু মই কিন্তু ক'ত গৈছোঁ গম নাপাওঁ লগত পলাশ দা কিবা অকণমান নেকি এনেকুৱা বতৰত বহুত ভাল লাগে এনেকুৱা বতৰত ফুৰি ফুৰি অলপ অলপ বৰষুণ পৰি থাকিব তেতিয়া কি ক'ম আৰু নিজৰ মনটোৱে নষ্টালজিক হৈ পৰে হয় মানে কথাটো এনেকুৱা আপোনাৰো যদি মনটো বেয়া লাগি আছে বৰষুণৰ বতৰত আপুনিও ৰেইনকোট পিন্ধি হ'লেও ঘৰৰ পৰা ওলাই অকণমান ফুৰিবলৈ যাওক ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু কিবা দেখাই আছোঁ আপোনালোকক কি পাৰোঁ হয় আমি বহুতো ঘূৰি পলাশ দা আৰু মই লগতে এখন চাং আহি পালোঁ চাংখন অকণমান আমি জিৰাই লওঁ পলাশ দা কেনেকুৱা লাগিছে মনৰ ভাৱটো যোৱা কি ক'ম আৰু গাঁৱৰ পৰিৱেশ এনেকুৱা পৰিৱেশ পাবলৈ বৰ টান সেইটো হয় মানে বহু দিন পিছত এনেকুৱা গাঁৱৰ ভিতৰত আমি চাং এখনত আহি বহিছোঁ পলাশ দা আৰু মই বহুত অকণমান শান্তিৰ পৰিৱেশ আমি নিজকে পোৱা যেন লাগিছে তাৰপিছত আপোনালোকে পৰিৱেশটো চাওক মই আপোনাক বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকে চাওক কি ধুনীয়া খালি সেউজীয়া এতিয়া কথাটো হৈছে কি চাংখন দেখা পাই মই অকণমান শুই দিব মন গৈছে অকণমান শুই দিছোঁ মানে এনেকুৱা ভাল লাগিছে মই আপোনাক ক'লোঁ মানে জীৱনত কিবা এটা বেলেগ সুখ লাভ কৰিছোঁ আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো আৰু আপোনালোকক গাঁওখনৰ পৰিৱেশ দেখাই আছোঁ মই আপোনালোকে খালি চাই থাকক ভিডিঅ'টো শেষলৈকে কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো হয় এইখিনিত এখন টোল প্লাজা হ'ব টোল প্লাজা মানে টোল গেট কেইদিনমান পিছতে শুভাৰম্ভণি কৰা হ'ব বিশেষকৈ এইখিনি হাউলি আৰু ভবানীপুৰৰ ঠিক মাজতে হয় বিশেষ আৰু কাম চলি আছে কামখিনি সম্পন্ন হোৱালৈকে টোল প্লাজাখন আৰম্ভ হ'ব হয় আজি আমি পলাশদাৰ সময় গোটেই দিনটো অকণমান ঘূৰিলোঁ
ঘূৰি উঠি এতিয়া মানে ঘৰলৈ ৰাওনা হৈছোঁ। কিনকিনীয়া বৰষুণ, আমি বেছি টাইম নুঘূৰোঁ। আপোনালোকক আজি যিখিনি দেখাবলৈ চেষ্টা কৰিলোঁ বা যিখিনি ভাবিছিলোঁ সেইখিনি দেখুওৱা নহ'ল, আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দি থাকিবলৈ মই চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি আপোনালোকে নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ।